वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল প্ৰতিন্দা আৰু মোৰ ঘৰ অসমৰ তেজপুৰত। প্ৰথমে সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ষষ্ঠী, গতিকে আজিৰ এই পবিত্ৰ দিনটিত মই এজন বিশেষ ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ। ব্যক্তিজন আমাৰ ঘৰৰ কাষৰে আৰু তেখেতক মই সৰুৰ পৰাই লগ পাই আহিছোঁ। মই যেতিয়া সৰু আছিলোঁ তেখেতৰ ভতিজীসকলৰ লগত মই খেলি ধূলি ডাঙৰ হোৱা। গতিকে আহকচোন আমি আগবাঢ়োঁ, তেখেত কোন আৰু তেখেত আমাৰ এই অঞ্চলটোত কিহৰ বাবে বিখ্যাত। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ, এয়া মোৰ কাষত যিগৰাকী ব্যক্তি বহি আছে তেখেতৰ কথাই মই আজি আপোনালোকক জনাইছিলোঁ। গতিকে তেখেতৰ লগত সাক্ষাৎকাৰটি আৰম্ভ কৰাৰ আগে আগে তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আগবাঢ়িছোঁ। গামোচাখন মোৰ বৰ্তমান মোৰ লগতে আছে। গতিকে তেখেতক সেই গামোচাখনৰ সম্বৰ্ধনা প্ৰথমতে মই জনাই ল'ব বিচাৰিছোঁ আৰু তাৰ পাছত আমি তেখেতৰ লগত চিনাকি হ'ম। গতিকে খুৰা, আপোনাক আমি সৰুৰ পৰাই পাই আহিছোঁ। মই খুব সৰুৰ পৰা আমি আপোনাৰ ভতিজাৰ লগত আমি খেলা একেলগে সৰুতে। গতিকে আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ বা তেখেতসকলে জানিব বিচাৰিব যে আপোনাৰ চমু পৰিচয়টো কি, আৰু আপুনি প্ৰথমতে চমু পৰিচয়টো জানি লওঁ, পিছত আমি বাকীখিনি কথা পাতিম। চমু পৰিচয়, মোৰ নাম শ্ৰী খেমেশ্বৰ বৰা, মোৰ ঘৰ তেলেৰীয়াত, জিলা শোণিতপুৰ, ডাকঘৰ ডেকাৰ গাঁও, আৰু সেয়াই মোৰ চমু পৰিচয়। হয়, ধন্যবাদ। গতিকে মোৰ মনত আছে খুৰা, আপুনি সৰুতে প্ৰথমতে এগৰাকী সৰস্বতী গোসাঁনী হয়তো আপুনি বনাইছিলে প্ৰথমবাৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ বাবে। হয়, গতিকে আমি জানিব বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যে এই কলাৰ প্ৰতি আপুনি কিদৰে আকৰ্ষিত হ'ল। এই কলাটো মানে মই খুব ভাল পাওঁ আৰু ভাল পোৱাৰ কাৰণে আকৰ্ষিত হ'লোঁ। দ্বিতীয় কথা, ই এটা জীৱিকাৰ এটা প্ৰধান আহিলাও। বেংগলী মানুহসকলে এই মূৰ্তিবোৰ বনাই পেলাই জীৱিকা অৰ্জন কৰি আজিও চলি আছে। কেলকাতাত, আমাৰ অসমতো বহু শিল্পী আছে বেংগলী মানুহৰ ভিতৰত। এতিয়া অসমীয়া মানুহৰ ভিতৰত তেনেকুৱা মৃন্ময় শিল্পী যিহেতু নাই, সেইকাৰণে মৃন্ময় শিল্পী আমি অসমীয়াৰ ভিতৰত আগবাঢ়িছোঁ। সেই অনুপাতে জীৱিকা হিচাপেও গ্ৰহণ কৰিছোঁ আৰু আনহাতেদি এটা ভাল কৰ্ম হিচাপেও আগবাঢ়িছোঁ, যাতে মই এই কলাটো জীয়াই ৰাখিব পাৰোঁ, সেইবুলি আৰু। বৰ ভাল লাগিল শুনি খুৰা। গতিকে আমি সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ প্ৰেৰণা আমি লাভ কৰোঁ আৰু সেই প্ৰেৰণা লাভ কৰি পেলাই আমি জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰোঁ বা কিবা এটা যাতে শিকোঁ আমি। গতিকে এজন বিশেষ ব্যক্তি থাকে যাৰ দ্বাৰা আমি প্ৰেৰিত হওঁ। গতিকে এনে এজন ব্যক্তি যিজনে আপোনাক এই কলা শিকিবলৈ উৎসাহিত কৰিছিলে, আপুনি যদি কাৰোবাৰ নাম ল'ব বিচাৰে। মোৰ ঠিক তেনেকুৱা উৎসাহিত কৰা ব্যক্তি নাই আৰু মই নিজেই তাৰমানে বৰ উৎসাহী আছিলোঁ এই বিষয়টোত। তাৰ এনেকৈ উৎসাহী আছিলোঁ, মই কোনো উৎসাহ নিদিলেও তাৰমানে মই ইয়াক নিজৰ মানে জীৱিকা হিচাপে আগবঢ়াই লৈ গৈ মানে এই কলাটো খুব যত্ন কৰি শিকিব বিচাৰিছিলোঁ আৰু সেই শিক্ষাৰ জৰিয়তেই তাৰমানে মই এই কলাটো জীয়াই ৰাখিছোঁ। তাৰোপৰি ইয়াত মানে মোৰ তেনেকৈ শিক্ষাৰো তেনেকৈ মোক হেৰি দিয়া নাই। পাছত মই বহু দিনৰ পাছত শিকিলোঁ। শিকাৰ পাছত মই নিজে শিকিলোঁ। শিকাৰ পাছত মই নলবাৰীৰ এজন মানুহ আছিলে,
তেখেতৰ ওচৰত মই কিছুমান কথা সুধিছিলোঁ যে সুধোতে কৈছিল যে তই শিকিব লাগিব তাৰপিছতে মই শিকিবলৈ যাওঁতে মোৰ গুৰুৱে ক'লেহে কৈছে নাই তই পাৰিবি অলৰেডি তোৰ শিকাই আছে তই পাৰিবি খালি তই মোক গুৰু হিচাপে মানি পেলাই তই কেইটামান কথা শিকি ল'বি সেইকেইটা কথা শিকি লৈ পেলাই তই কাম কৰিবি সেইমতে মই তেওঁক গুৰু হিচাপে মানিলোঁ গুৰু হিচাপে মানি পেলাই তেখেতৰ পৰা মই সেই কথাকেইটা শিকি পেলাই আজি ইমান এইখিনি পৰ্যায় পাইছোঁহি আৰু হয় ধন্যবাদ আচলতে আমি যেতিয়া কোনো এটা কলাৰ প্ৰতি আকৰ্ষিত হওঁ যেতিয়া আমি নিজেই শিকোঁ গুৰু এজন লাগিবই আমাক কিন্তু যেতিয়া আমি নিজেই শিকোঁ তেতিয়া আমাৰ ভিতৰত যিখিনি গুণ সেইখিনি প্ৰতিস্ফুট হৈ উঠে প্ৰতিস্ফুট শব্দটো শুদ্ধ হৈছে হয় গতিকে পৰিস্ফুট চৰি এইটো কাটিব লাগিব ঠিক আছে গতিকে আপুনি বৰ্তমান ক'লেই যে আপুনি নিজেই শিকায় গতিকে তৃতীয় প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ আপুনি এতিয়া মই চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ আপুনি নিৰ্মাণ কৰা প্ৰথমটি প্ৰতিমাৰ অভিজ্ঞতাৰ বিষয়ে আমাৰ দৰ্শকসকলক অলপ জনাওক প্ৰথম মই মানে ঠিক 8 মানতেই পঢ়ি থাকোঁতে মই মানে সৰস্বতী মূৰ্তি এটা বনাইছিলোঁ তাৰ আগত অকণ মূৰ্তি চৰাই চিৰিকটি ইত্যাদি কৰি এনেকৈ সৰু সৰু মূৰ্তি বনাওঁ তাৰ পাছতহে মই সৰস্বতী মূৰ্তি বনাবলৈ আৰম্ভ কৰিলোঁ আৰু সৰস্বতী মূৰ্তি বনালোঁ আৰু সেইমতে ডেকাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত দিছিলোঁ আৰু সেই সময়ত মানে যথেষ্ট মই সমাদৰ পাইছিলোঁ মোৰ শিক্ষক এজনেও কৈছিল যে ময়ো বনাইছিলোঁ কিন্তু তোমাৰ দৰে হোৱা নাছিল তোমাৰ বহুত উন্নত হৈছে গতিকে তুমি এই কলাটো নেৰিবা তুমি কলাটো মানে ধৰি ৰাখিবা আৰু তেখেত আছিল আমাৰ ভাস্কৰ্য শিল্পী তেখেতো দেবেন চন্দ্ৰ বৰা ডেকাগাঁও আৰু তেখেতে কৈছে হয় ডেকাগাঁও আছিলে তেখেতে মোক এই কথাষাৰ কৈছিলে এই সৰু কালতেই আৰু সেইকাৰণে মই সেই তেখেতৰ মানে কথাষাৰ বাক্যষাৰ ৰাখি পেলাই মই আজিও এই কলাটো ধৰি ৰাখিছোঁ বহুত ভাল লাগিল এতিয়া আমি জানিব বিচাৰিম যে ব্যৱসায়িক ভিত্তিত আপুনি এই প্ৰতিমা নিৰ্মাণৰ কাম কেতিয়াৰ পৰা নিৰ্মাণ কৰা ধৰা কেতিয়াৰ পৰা হাতত লৈছে আপুনি ব্যৱসায়িক ভিত্তিত এই প্ৰতিমা নিৰ্মাণৰ কাম ব্যৱসায়িক ভিত্তি মোটামুটি আজি মোৰ 20-25 বছৰ মানে হৈ গ'ল ব্যৱসায়িক ভিত্তিতে কৰি আছোঁ কিন্তু কম পৰিমাণে কৰিছোঁ বৰ বিশেষ ডাঙৰ বাহুল্য হিচাপে কৰিব পৰা নাছিলোঁ আৰু মানুহো তেনেকৈ জনা নাছিলে আৰু এতিয়া লাহে লাহে জানিছে বহুত দূৰ দূৰণিৰ পৰা মানে কিছুমান মোক এই চিমেণ্টৰ মূৰ্তি বনাবৰ কাৰণে দিছেহি যোৱা ক'ভিডৰ মাজত সেয়া সেই গহপুৰৰ গোপালপুৰলৈকো এযোৰ সিংহ বনাই দিয়া হ'ল আৰু তেনেকৈ আকৌ ইতিমধ্যে কালিলৈকো আকৌ আৰু এজন আহিব বিশ্বনাথ চাৰিআলিৰ পৰা তেনেকৈ সেইফালেদি জামুগুৰিটো মই কাম কৰিলোঁ জামুগুৰি নাগেশ্বৰৰ সেই ডিজাইনৰ কাম কৰিলোঁ গতিকে সেই জানি পেলাই মানুহে লাহে লাহে মানে বিভিন্ন ঠাইলৈ নিমন্ত্ৰণ কৰে কিছুমান মূৰ্তি চূৰ্তি বা কিবা কিবি এনেকৈ তৈয়াৰ কৰিবৰ কাৰণে সেইমতে যাওঁ যদি সময় সুবিধা পাওঁ আৰু ঘৰতো মই কিছুমান বনাই থাকোঁ আৰু তাৰ পৰাও লৈ গুচি যায় ঠিক তেনেধৰণে মানে আগবাঢ়িছোঁ বহুত ধন্যবাদ এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ প্ৰতিমা নিৰ্মাণৰ কলাটিক আপোনাৰ জীৱিকা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি কি কি অসুবিধাৰ সন্মুখীন হৈছে জীৱিকা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা ঠিক তেনেকৈ হোৱা নাই কিছুমান বস্তু কিনি ল'ব লাগে আৰু সেইটো বাঁহ কাঠ খেৰ মাটি কিছুমান বস্তু এনেকৈ আনি ল'ব লাগে মাটি আমাৰ ওচৰে পাঁজৰে পায় বিচাৰিলে ঠিক তেনেকুৱা অসুবিধা কিছু পোৱা নাই খালি আৰ্থিকৰ পৰা কিছু অসুবিধা পোৱা যায় আৰু চৰকাৰেও তেনেকুৱা আৰ্থিক যেনেকৈ দিব লাগে তেনেকৈ নিদিয়ে আমাৰ এতিয়া চাৰ্টিফিকেট লাগে আমি চাৰ্টিফিকেটখন ক'ৰ পৰা দিম আমাৰ এইটো কলাৰ চাৰ্টিফিকেট কোনেও দিব নোৱাৰে গতিকে সেই চাৰ্টিফিকেটখন দিলেহে চৰকাৰে আজিকালি আকৌ লোন এটা দিয়ে বা বেংকেও দিব কিবা দিব কিন্তু সেই চাৰ্টিফিকেটখন দিব কোনে সেয়েহে আমি আৰ্থিকৰ অকণমান মানে টনাটনি হয় আৰ্থিকৰ অসুবিধা হয় সেইটোৱে আৰু গতিকে আৰ্থিক দিশৰ অসুবিধাৰ ক্ষেত্ৰত আৰ্থিক দিশৰ কথা যিহেতু ক'লে আপুনি গতিকে আৰ্থিক দিশটোৰ কথা ধ্যানত ৰাখি পেলাই প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত কিবা অসুবিধা আপুনি সন্মুখীন কৰিছে নেকি নাই তেনেকুৱা সন্মুখীন হোৱা নাই মই সুন্দৰভাৱে আজিলৈকে কৰি আছোঁ কোনো অসুবিধা পোৱা নাই খালি অকণমান কষ্ট হয় নিজৰ অকলশৰীয়া তেনেকুৱা
শিকা মানুহখিনি নাই আৰু আজি শিকা মানুহ থকা হ'লে মই মানে আৰু দুজন মানুহ লগাই পেলাই কাম কৰিলোহেঁতেন কিন্তু বেংগলী মানুহ আছে মাতি আনিব পাৰি তেওঁলোকক বৃহৎ পৰিমাণৰ ধন দিব লাগিব আগতীয়াকৈ তেওঁলোকক বেংকৰ একাউণ্টত জমা দিব লাগিব বেংকৰ একাউণ্টত জমা দিলেহে তেওঁলোকে আহিব আকৌ আহিবনে তাৰো মানে আশা নাই কাৰণ কিয় এটা কাৰণে আশা নাই তেওঁলোকৰ যেতিয়া একাউণ্টত ধন জমা হয় তেওঁলোকে উৎ কাম কৰি ফুৰিব তোমাৰ সময়ত তেওঁলোকে নাহিব মানে মই সাংঘাতিক বিমত পৰি যাম গতিকে সেই বিমত পৰাতকৈ মানে সেইবোৰ মানুহ বিচাৰি ফুৰি নলগাকৈ নিজে অকলে ইয়াকে কৰি থাকোঁ নিজৰ মানে পত্নীও আছে তেওঁ কৰি থাকে আৰু এতিয়া বৰ্তমান মোৰ ছোৱালী এটা আছে তেওঁ মানে অকণকৈ হাতেৰে পিটিকি পেটাকে কিবা কিবি কৰে গতিকে মোৰ ছোৱালীটো তেতিয়া আগবাঢ়িছে অকণমান কিবা কিবি ইয়াত ছবি আঁকে তাৰপিছত নাচে প্লাছ মানে ইয়াৰ লগত জড়িত হৈ কিবা কিবি কৰি থাকে এতিয়াও তাই গাটো অকণ বেয়া কাৰণে লগা নাই আজি এনে বাদ বাকী অকণকৈ তাইও কৰে এতিয়া ৰঙো মাৰিব কিবা কিবি হেৰিয়াত গতিকে সেইফালৰ পৰা মই মানে ছোৱালীটোক আগবঢ়াই কিছুমান কামত বৰ ভাল লাগিল কথাটো শুনি পেলাই বিশেষকৈ আপোনাৰ জীয়ৰীয়ে যিহেতু আপোনাৰ যি কলা সেয়া আদৰি লৈছে আৰু আপোনাক আগবঢ়াই ধৰক আপুনি প্ৰেৰণা হৈছে তেখেতৰ বাবে গতিকে সেইটো বৰ ভাল লাগিল শুনি পেলাই এতিয়া আগৰ প্ৰশ্নটো আগবঢ়াওঁ আপুনি আপোনাৰ প্ৰতিমাসমূহৰ বাবে উচিত মূল্য পাবলৈ সক্ষম হৈছে উচিত মূল্য পাবলৈ সক্ষম হোৱা নোহোৱাৰ মাজত মানে আগমুহূৰ্তৰখিনিতো মই উচিত মূল্য ঠিক তেনেকৈ লোৱা নাছিলোঁ মানুহৰ পৰা মানে কি আৰু কষ্ট অনুপাতে মানে লাভৰ অংশটো দেখা পোৱা নাযায় কিন্তু তথাপিও ৰাইজক সন্তুষ্ট কৰিবৰ কাৰণে ৰাইজৰ এই কলাটোৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণেই এই ব্যৱসায় ভিত্তিটো ৰাখি থৈছোঁ আৰু মই লাভ হিচাপে মোৰ বৰ বিশেষ লাভ নহয় মই মানে কষ্টত যিখিনি হয় সেই কষ্টৰ বিনিময়ত যিকেইটা টকা পাওঁ সেইকেইটাই লাভ বুলি ধৰি থওঁ কিন্তু লাভ হিচাপে ইয়াত একো নাই সেইটোৱে আৰু ধন্যবাদ এতিয়া আমি জানিব বিচাৰিম শোণিতপুৰ জিলা আৰু তেজপুৰ টাউন এই অঞ্চলটিত আপোনাৰ প্ৰতিমাসমূহৰ বাবে কোন ঠাইৰ পৰা অনুৰোধ আহিছে বা কোন ঠাইলৈ আপোনাৰ প্ৰতিমাসমূহ আপুনি বিতৰণ কৰিছে অনুৰোধ মানে বিশেষভাৱে মই ওচৰৰ যিকেইখন পূজা প্ৰায়কেইখনেই মই বনাওঁ আৰু এইবাৰো তেনেকৈ বহুতকেইখন পূজা আহিছিলে এইবাৰ বিশেষ কাৰণত মানে এই ক'ভিডৰ পৰিস্থিতিৰ কাৰণে পথাৰৰ পৰা মাটি আনিব পৰা নগ'ল আৰু সেই মাটি আনিব পৰা নগ'ল কাৰণেই সেই অৰ্ডাৰকেইটা ৰাখিব পৰা নগ'ল গতিকে মাটিটোৱে মেইন খেৰটো পাই যাম খেৰ কাৰোবাৰ কোনোবাই বিক্ৰী কৰিলে বা ক'ৰ পৰা মই সংগ্ৰহ কৰি আনিব পাৰিম বাঁহো আনিব পাৰিম তাৰপিছত মাটিটোতো এই পানীৰ দিনত আৰু ক'ৰ পৰা উঠাব আৰু মাটিটো বিচাৰি আনিব লাগিব গতিকে সেইকাৰণে মই এইবাৰ মানে কিছুমান ক্ষেত্ৰত মানে অসুবিধা পাইছোঁ আৰু কেইবাখন পূজাও মই বাদ দিবলগীয়া কৰিছোঁ সেইটোৱে আৰু গতিকে ইয়াৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ মই যে অসমৰ প্ৰেক্ষাপটত প্ৰতিমা নিৰ্মাণক জীৱিকা হিচাপে গ্ৰহণ কৰা লোকসকলৰ ভৱিষ্যত কেনেকুৱা বুলি আপোনাৰ ধাৰণা হয় এই ক্ষেত্ৰত ক'ভিড মহামাৰী আৰু লকডাউনৰ প্ৰভাৱ কেনেকুৱা বুলি ভাবে আপুনি আচলতে প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত বা ভাস্কৰ্য শিল্পীৰ ক্ষেত্ৰত মই ভাস্কৰ্য শিল্পী মই প্ৰতিমা মাটিৰেই নবনোৱা মই প্ৰতিমা মই হেৰিও কৰোঁ চিমেণ্টৰো কৰোঁ গতিকে চিমেণ্টৰে মোৰ এতিয়া বৰ্তমান বহুতখিনি চিমেণ্টৰ আছে গতিকে চিমেণ্টৰ কাম এতিয়াও বাদ বাকী বহুতখিনি কৰিবলগীয়া আছে আহিয়ে আছে বনাব লাগিব এতিয়া দুৰ্গা পূজাৰ পিছত আচলতে ই অসুবিধা সৃষ্টি নকৰে কিন্তু সৃষ্টি কৰিছে এতিয়া কিছুমান দুষ্ট চক্ৰ আৰু কিছুমান মানে ব্যাধিয়ে যাৰ কাৰণে দেশৰ পৰিস্থিতি ক'ভিড পৰিস্থিতিৰ কাৰণে বহুত অসুবিধা পৰি গ'ল আৰু সেইকাৰণে এই শিল্পীসকলে অকণ অসুবিধাত পৰিছে অকল মোৰ ভাস্কৰ্য শিল্পীয়েই নহয় সংগীত শিল্পীসকলো যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে বিহু নহ'ল তেওঁলোকে বিহু হ'লে প্ৰায় এখন ফাংচনত পইচা কেইটামান পোৱাৰ আশা এটা থাকে ৰাইজৰ পৰা মৰম আশাৰে ৰাইজে দিয়ে সেই ৰাইজৰ পইচাকেইটাকে তেওঁলোকে গ্ৰহণ কৰি গোটেই জীৱনৰ দিনখিনি কটায় গতিকে সেইসকল শিল্পীও এতিয়া বহুত অসুবিধাৰ সন্মুখীন হৈছে মই মাজতে আনকি আনাৰসৰ বেপাৰো কৰিছিলোঁ কিয় কৰিছিলোঁ এইটো কাৰণে আমি অসুবিধাত পৰিছিলোঁ
আৰু চৰকাৰে আমাক এই ক্ষেত্ৰত মানে বিশেষ হেৰি নকৰে আৰু যিখিনিয়ে পাব লাগে সেইখিনিয়ে আচলতে নাপায় যিখিনি প্ৰকৃত শিল্পী চৰকাৰে বাছি উলিয়াব লাগে সেই ক্ষেত্ৰত চৰকাৰৰ মানে অকণমান অনীহা আছে আৰু এতিয়া শিল্পী বুলি কওঁতে ঘপককৈ কিবা এটা বনাই পটককৈ শিল্পী এটা হৈ যায় আজি মই 45 বছৰ ভৰি দিলোঁ আজি 45 বছৰ মই এই কামটোত লাগি আছোঁ কিন্তু মই আচলতে 45 বছৰ লাগি আছোঁ কোনোবাই 6 মাহৰ লাগি পেলাই শিল্পী হৈ পেলাই আজি চৰকাৰৰ পৰা পইচা লৈ পেলাই খাই আছে গতিকে তেনেস্থলত বহুত তেনেকুৱা শিল্পীও আছে আৰু আমাৰ প্ৰকৃত শিল্পীসকলে আজি পইচা পোৱা নাই পাইছে মানে সেই মই ক'লো 6 মাহত লাগি থকা বছৰেকত লাগি থকা মানুহখিনিয়ে পইচাকেইটা পালে যিকেইটা চৰকাৰে 50,000কৈ এইবাৰ দিলে গতিকে তেনেকুৱা আমাৰ শিল্পীসকলৰ অসুবিধাৰ সন্মুখীন সেইখিনিতেই হৈছে যে চৰকাৰে দিব লাগে আৰু চৰকাৰে নিদিয়াৰ কাৰণে অসুবিধা হৈছে বাদ বাকী এইটো এটা কলা এই কলাটো জীয়াই ৰাখিবৰ কাৰণে চৰকাৰে যথোপৰনাস্তি চেষ্টা কৰিব লাগে যাৰ কাৰণে এই কলাটো অসমত বৰ্তমান স্থিতি তুলিছে যিটো বেংগলত আছিলে কলকাতাত আছিলে এতিয়া কলকাতাৰ পৰা আহি পেলাই অসম পাইছে অসমত যথেষ্ট পৰিমাণে পূজাটোৱে অকল মোকেই সাফল্য কৰা নাই অকল মই মূৰ্তিকেইটা বনোৱাৰ কাৰণে সাফল্য কৰা নাই তেওঁলোকেও পাইছে আকৌ তাৰ পাছত আমাৰ যিখিনি দোকানী আছে তেওঁলোকেও পাইছে কাৰণ দোকান এখন মিঠাই দোকান এখন দিলেওতো পইচা পায় তামোল পাণৰ দোকান এখন দিলেও পইচা পায় পূজাৰ সময়ত বাদাম দুবস্তা আনি বিক্ৰী কৰিলেও পইচা পায় গতিকে এই পূজাটোৱে অকল একে পূজাই হৈ থকা নাই ই এটা ব্যৱসায়ী লাইনতো গৈ আছে আৰু যাৰ কাৰণে মানুহখিনিয়ে খুব সুচাৰুৰূপে যোৱা দিনখিনিত চলিব পাৰিছে পূজাটো আহিল বুলি ক'লে এখন হোটেল দিলে মিঠাই দোকান দিলে কিমান পইচা পায় প্ৰায় মানে ভালেখিনি পইচা ইনকাম কৰে গতিকে তেনেস্থলত এতিয়া সেই মানুহখিনিকতো উপকৃত হৈ আছে অকলতো আমি উপকৃত হোৱা নাই গতিকে গোটেই প্ৰজন্মটোৱে উপকৃত হৈ আছে সেইমতে তেনেকৈ চলিব লাগিব আৰু সেইটোৱেই ঘটনাটো কিন্তু এই ক'ভিডৰ কাৰণে আমি অকণমান চলিবলৈ অসুবিধা পাইছোঁ টানি চলিছোঁ আৰু তাৰ ভিতৰতে যেনিবা কোনোবা মৰমজানী 2-4টাই মানে কিবা কিবি এটা দিছে মাজতে মোক এজন আৰ্মিৰ মানুহে মই মাত্ৰ 3 দিনমানৰ চিনাকি আছিলোঁ তেওঁ মোক মোৰ মানে হেৰি দেখি পেলাই তেওঁ একাউণ্টত 2,000 টকা ভৰাই দিছে গতিকে সেইজনৰ নাম নিশ্চয় মই ল'বই লাগিব কিন্তু তেখেতৰ নামটো অৱশ্যে মই পাহৰিছোঁ কিন্তু তেখেত অৰিজিনেলি নগাঁৱৰ কিন্তু বৰ্তমান আমাৰ শোণিতপুৰতে থাকে ডেগাৰগাঁৱত ঘৰ বনাইছে আৰু তেওঁ মোক 2,000 টকা এটা মোক ভৰাই দিছে গতিকে সেইজন মানুহক আৰু মই কেনেকৈ পাহৰিম যিটো ক'ভিডৰ পৰিস্থিতি দুদিন চিনাকি হোৱা মানুহ তাকো 100 দিনীয়াও নহয় গতিকে তেনেকৈ মানুহে সহায় কৰে আৰু সহায় কৰাৰ বিনিময়তে আমি শিল্পীসকল জীয়াই থাকোঁ আৰু অন্য কোনো ভাল মানুহবিলাক আছে কাৰণে পৃথিৱীখন ইমান ধুনীয়া ভাল মানুহ থাকিবই লাগিব ভাল মনৰ মানুহ নাথাকিলে এই সৃষ্টিবিলাক কেনেকৈ কৰিব সৃষ্টিবিলাকতো ভাল মনৰ মানুহে কৰিব আৰু যিবিলাক বেয়া মনৰ মানুহে তেওঁলোকে সৃষ্টিত কেতিয়াও কৰিব নোৱাৰে তেওঁলোকৰ মনলৈ সৃষ্টি ধাৰণাটোৱেই নাহিব কাৰণ সেই ভাল মানুহৰ মগজুতহে সেই সৃষ্টিৰ ধাৰণাবিলাক আহে গতিকে সৃষ্টিটো কৰিবলৈ যাওঁতে এই কলাটো এতিয়া আজি এই গোটেই শোণিতপুৰ জিলাৰ ভিতৰত আমাৰতো বহুত শিল্পী আছে কিন্তু এই কলাবিলাক কিয় জীয়াই ৰাখিব নোৱাৰে তাৰমানে তেওঁলোকে যদিও কলাবিলাক তেওঁলোকে ভগৱানে দিছে এইটো ভগৱানৰ প্ৰদত্ত হ'ব লাগিব দিছে তথাপিও তেওঁলোকে কলাটো ধৰি ৰাখিব পাৰে তেওঁলোকৰ অন্তৰৰ যিটো মানে খোলা ভাৱ সেই খোলা ভাৱটো নাই যিবিলাক মানে সৃষ্টিত খটুৱাব লাগে সৃষ্টিত খটুৱাব নোৱাৰে তেওঁলোকে মানে অলপ পাতলীয়া কামত ব্যৱহাৰ কৰে গতিকে এই পাতলীয়া কামত ব্যৱহাৰ কৰিলেতো আৰু তেনেকেই হ'ব সৃষ্টিটো নহ'ব আৰু গতিকে সৃষ্টিত কৰিলেহে সৃষ্টিত থাকিব গতিকে সৃষ্টি হ'ব সেইকাৰণেই মানে সকলোৱে এই বস্তুটোৰ ওপৰত হাত দিব নোৱাৰে আৰু এইটো বস্তুৰ ওপৰত হাত দিবলৈ যাওঁতে তেওঁ চাৰিও চাইডৰ পৰা বহুতখিনি মানে ৰক্ষণাবেক্ষণ দি পেলাই কাম কৰিব লাগিব নিজক লৈ ৰক্ষণাবেক্ষণ দিব লাগিব কেনেকৈ দিব লাগিব যেনে তেওঁ মদ্যপান কৰিব নোৱাৰিব তেওঁ তামোল খালেও বৰ বিশেষভাৱে খাব নালাগে তেওঁ অন্য যিবিলাক আমাৰ বেদৰ পৰা বাহিৰ যিবিলাক খাদ্য সেই খাদ্যবোৰ আচলতে খাব নালাগে কাৰণ যিবিলাক বেদেই কৈ আছে যে এইটো বস্তু খাব নাপায় গতিকে সেইবিলাককো মানিব লাগিব তেতিয়াহে তেওঁলোকে এই বস্তুটো পাব
গতিকে আমি এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীখিনিতো আৰু মানে চবেই খাবলৈ লৈছে একেবাৰে গুটখাৰ পৰা বুলি একেবাৰে মদৰ পৰা বুলি একেবাৰে মদ্যপান কৰি একেবাৰে গোটেই হুলস্থুল কিন্তু এই যে কামবিলাকত যে আমি মনোযোগ দিব লাগে নৱপ্ৰজন্মই যে আমি ইয়াৰ পৰা আমি উপকৃত হ'ম ইয়াৰ পৰা এটা ইণ্ডাষ্ট্ৰি তৈয়াৰ হ'ব ইয়াৰ পৰা 4টা মানুহে উপকৃত হ'ব আজি মই বনাইছোঁহে মোৰ ঘৰত হয়তো আজি বেলেগ মানুহে কোনোবা লগা নাই আৰু লাগিছে এজনক হয় লগাইছোঁ হয়জনেতো অন্ততঃ কিবা এটা পাব তেওঁতো কিবা এটা চলিব তেওঁতো পৰিয়াল আছে তেওঁতো কিবা এটা নি পেলাই খাবগো পাৰিব গতিকে এইটো অকল মোক সেই এজনে চলিছে ঠিক আছে আৰু মই ইফালে 2জন চলাই আছোঁ মোৰ ঘৰত ঠিক আছে আৰু এই যেতিয়া পূজাখনলৈ যাব তাততো 100জন চলিব মই কৈ গ'লোঁ অকণমান দোকান দিব তেওঁলোকে হোটেল দিব কোনোবাই বেলুনৰ দোকান দিব কোনোবাই পাণৰ দোকান দিব কোনোবাই বাদামকে আনিব কোনোবাই কিবাকে কৰিব গতিকে এই গোটেইখিনিতো এই পূজাখনৰ ভিতৰতে চলি আছে গতিকে অকল ময়ে খোৱা নাই তেনেকৈ আচলতে সৃষ্টি হেৰিটো থাকিব লাগে মানুহৰ মনবিলাক ভাল হ'ব লাগে আৰু এই পূজা চূজা যদি নাথাকে মানুহৰ অসুৰত্ব পৰিণত হ'ব কাৰণ অসুৰ হ'ব যাক ভগৱান বুলি মানে ভগৱানবিলাকক যদি নাভাবে এতিয়া তাকে মই এটা কথা ডাঙৰ প্ৰশ্ন আহে এইটো মাটিৰ প্ৰতিমা খেৰেৰে বনায় আচ্ছা খেৰেৰে বনায় এক পূজা কৰে মানুহে কয় যে খেৰৰ খোপলাডালক কিয় পূজা কৰিব লাগে আচ্ছা তেওঁক যদি মই প্ৰশ্ন কৰোঁ যে তেওঁ আচলতে খেৰৰ খোপলা বুলি কয় তেওঁ কিহৰে তৈয়াৰী মেইন কথা প্ৰব্লেম তেওঁ কিহৰে তৈয়াৰী তেওঁতো কিবা এটা বস্তুৱে তৈয়াৰী কিহৰে তৈয়াৰী মাটিৰে তৈয়াৰী তেওঁৰ মাটিৰে তৈয়াৰী কাৰণ পঞ্চভূত গতিকে তেওঁৰ মাটিৰে তৈয়াৰী আৰু প্ৰতিটো বস্তুৱে এতিয়া আমাক আমি যে আপেলটো নাখালে শক্তি নাপাওঁ কমলাটো নাখালা নহয় নেমুটো নাখালা নহয় আলু নাখালা নহয় দালি নাখালে এইবিলাক উৎপন্ন ক'ৰ পৰা হৈছে মাটিৰ ৰসেদি হৈছে গতিকে সেই মাটিৰ ৰসটোৱে আমি গ্ৰহণ কৰি আছোঁ ৰিফাইন হৈ গৈ আছে গতিকে সেই ৰিফাইন হোৱা বস্তুবিলাক খাই আমি গোটেই দেহটো আমি এতিয়া বৰ্তমান আমি শৰীৰত শক্তি পাই আছোঁ আৰু সেই শক্তিৰ দ্বাৰা আমি কাম কৰি আছোঁ গতিকে আচলতে ডাইৰেক্টলি যেনিবা মাটি নহয় আমাৰ মাটিখিনিক যেনিবা মঙহ বুলি কয় ইয়াত যেনিবা মাটি লগায় কথাটো সিমান কিন্তু ইয়াত যেনিবা জীৱটো নাই মোৰ গাত যেনিবা জীৱটো আছে এই ডিফাৰেঞ্চটো সেইটোৱে এনেই সাধাৰণতে ইয়াক প্ৰতিমা এই যে মাটি বনাই পেলাই বা খেৰৰ খোপোলাটো যে দিয়ে কাৰণ এটা কাৰণ আছে ইয়াক যাতে মানুহে ভক্তিভাৱটো আহে যে গণেশটো কেনেকুৱা আছিল দুৰ্গা কেনেকুৱা আছিল আচ্ছা প্ৰাইমাৰী স্কুলত সৰস্বতী পূজা পাতে সৰস্বতীজনক কেনেকুৱা আমি আনি দিব পৰা নাই তেওঁৰ ৰূপ আনি দিব পৰা নাই কি কল্পনা কৰি আছোঁ আমি আনিবৰ কাৰণে মানে বহুত শিল্পীয়ে কল্পনা কৰিছে কেনেধৰণে আনিব পৰা যাব কিন্তু না হৈছে না নাই হোৱা তাৰ উত্তৰ আমি পোৱা নাই সঁচা কথা কিন্তু তাক কল্পনাৰ আধাৰত আমি মানে সেই বস্তুটো তৈয়াৰ কৰোঁ আৰু হয়তো কেতিয়াবা হয়তো কল্পনা হৈ গৈছে মই তেনেকৈ মই পাইছোঁ মই কল্পনা শক্তিত পাইছোঁ এইটো মিছা ক'লেও নহ'ব মই মানে এটা কথা প্ৰমাণ পাইছিলোঁ মই এবাৰ সৰস্বতী বনাইছিলোঁ এই দিন হ'ল বাৰু সৰস্বতী বনাওঁতে মোক তেতিয়া এনেকুৱাকৈ মোক দেখাইছিলে মই পিছৰ দিনা একবেলা বহি মই ভাবি অন্ত পোৱা নাছিলোঁ ইমানেই ধুনীয়া সৰস্বতী সপোনত মই একে খাইলাক দেখিছোঁ একে পানী ৰঙৰ কাপোৰ এযোৰ পিন্ধি আহিছে পানী কালাৰ ইমান ধুনীয়া আঙুলি ইমান ধুনীয়া চেহেৰা ইমান ধুনীয়া হাত ইমান ধুনীয়া মুখ ইমান ধুনীয়া চুলি মই সেইদিনা বহি প্ৰায় আধা ঘণ্টামান মই চিন্তা কৰি মই পাৰ পোৱা নাই মানে ইমান কল্পনা কৰিছোঁ তথাপি কল্পনা আধাত আনিব পৰা নাই তেখেতৰ মুখখন গতিকে তেনেকুৱা মই পাইছোঁ সেইকাৰণে এয়া কল্পনা শক্তি থাকে আৰু কল্পনা কৰি থাকিলে তোমাক দেখাও দিব পাৰে কেতিয়াবা এইটো কথা ময়ো বিশ্বাস কৰোঁ কাৰণ এগৰাকী গণিতজ্ঞ আছিলে ৰামানুজন তেখেতে কয় যে তেখেতে ইমান জটিল গাণিতিক সমস্যা যিবিলাক আছিলে সেই সকলোবিলাক সমস্যা তেখেতৰ যি আৰাধ্য দেৱতা সেই দেৱতাই তেখেতক সপোনত দেখা দি পেলাই সেই সমাধানসমূহ দিছিলে বুলি তেখেতে কয় নিজেই গতিকে তেখেতে যদি বিশ্বাস কৰে ইমান এজন ডাঙৰ বিজ্ঞানী গতিকে এইটো কথা হয়তো মই সেইকাৰণে ময়ো বিশ্বাস কৰোঁ এইটো কথা যে আমি যেতিয়া কিবা এটা বিচাৰোঁ বিশ্বব্ৰহ্মাণ্ডৰ পৰা গতিকে সেই বিশ্বব্ৰহ্মাণ্ডই আমাক কিবা নহয় কিবা প্ৰকাৰে সেইটো আমাক মানে দেখাব বা আমাক দিবলৈ চেষ্টা কৰে গতিকে আজি আমি শেষৰটি প্ৰশ্নটোলৈ আগবাঢ়িছোঁ তেন্তে আপুনি ক'লে প্ৰশিক্ষণক মানে আপুনি ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মৰ কথা ক'লে গতিকে উঠি অহা প্ৰজন্মৰ যিসকলে এইটো ভিডিঅ' চাই আছে আৰু যিসকলে ভাবিছে যে মই এই কলা শিকিম গতিকে তেখেতসকলৰ শিকাৰ সুবিধা কৰি দিব পৰাকৈ আপুনি প্ৰশিক্ষণ দিবলৈ ইচ্ছুক নে আৰু যদি ইচ্ছুক
তেখেতে আপোনালোকক ওচৰত কেনেকৈ প্ৰশিক্ষণ ল'ব পাৰিব, আপোনাৰ ওচৰত কেনেকৈ প্ৰশিক্ষণ ল'ব পাৰিব তাৰ বিষয়ে অলপ জনাওক। প্ৰশিক্ষণ ল'বলৈ মই মানে পূৰা ইচ্ছুক, প্ৰশিক্ষণ দিবলৈ মই ইচ্ছুক হৈ আছোঁ। কিন্তু এটা ডাঙৰ কথা, কিন্তু মোৰ কথাখিনি শুনিব লাগিব। এপিপত মোৰ কথাখিনি যদি নুশুনে তেতিয়াহ'লে মই প্ৰশিক্ষণ দিবতো নোৱাৰিম। কাৰণ মই যেতিয়া সেই গুৰুজনাক যেতিয়া মই পাইছিলোঁ, মই বনোৱাৰ পাছত, সৰস্বতী বনোৱাৰ পাছত, তেতিয়া তেখেতেও মোক 10 বছৰৰ কাৰণে মোক মানা কৰিছিলে যে তুমি এনেকুৱা মূৰ্তিখিনি নবনাবা, আৰু এইখিনি মূৰ্তি অলপ ৰাগিয়াল, গতিকে এই ৰাগিয়াল মূৰ্তিখিনি বনালে অকণ অসুবিধাৰ সন্মুখীন হ'ব পাৰা, গতিকে সৰু সৰু মূৰ্তিবিলাক বনাই থাকিলে একো নহয়, কিন্তু ৰাগিয়াল মূৰ্তিবিলাক নবনাবা, যিখিনি খঙাল, যেনে দুৰ্গা, মনসা, কালীৰো ভাগ বহুকেইটা 3টামান আছে, গতিকে সেইকাৰণে সেই ভাগকেইটা ফটকৈ হাত নিদিবা, আৰু এইকেইটা ভাগত হাত দিলে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰা। সেইকাৰণে মই 10 বছৰ প্ৰায় বহা নিচিনা হৈ গৈছিলোঁ। মই কৰিছোঁ, সৰু সৰু কাম কৰি আছোঁ, কিন্তু এই ৰাগিয়াল মূৰ্তিবিলাক বনোৱাবলৈ মই ধৰা নাছিলোঁ। কাৰণ এটা কাৰণতেই, এই মূৰ্তিখিনি অকণ অসুবিধাৰ সন্মুখীন কৰে, মোক বুজাই দিলে পাছত যে এনেকুৱা হ'ব, গতিকে সেই কথাখিনিকে যদি ল'ৰা ছোৱালীখিনিকে যদি বুজি নাপায় ক'লে, তেনেকৈ অকণ দিগদাৰ এটা হ'ব। তেওঁলোকে গৈ পেলাই তেনেকুৱা কিছুমান মূৰ্তি বনাই দিব, কোনোবাই ক'ব যে অমুক মূৰ্তিটো বনাই দিয়াচোন। যিটো মূৰ্তি এটা সময় সাপেক্ষত বনাব লাগে, সেই সময়টো অতিক্ৰম কৰি গ'লে হয়তো তেওঁ অসুবিধা হ'ব পাৰে, তেনেকুৱা মূৰ্তিও আছে। গতিকে বনাই দিব, পাছত গৈ পেলাই তেওঁলোকৰ কিবা হ'ব, তেতিয়া ক'ব বোলে গুৰু কোন আছিলে, গুৰু শিকোৱা নাছিল নেকি। আৰু মই শিকাবলৈ যাওঁতে প্ৰথম কথা, মোৰ সৰু সৰু কামবিলাকত হাত দিয়াম সিহঁতক, আৰু ফটককৈ মই যিখিনি শিকাবলগীয়া থাকে ফটককৈ শিক্ষণটো দিব নোৱাৰিম। তেওঁলোকৰ হাতটো অনাব লাগিব, তেওঁলোকক মানে নে নেমানে বস্তুটোৱে, সকলোকে নেমানে, এই বস্তুটোৱে সকলোকে নেমানে, গতিকে সি মানিব লাগিব। মোৰ তাতে এজন বঙালী ল'ৰা শিকিবলৈ আহিছিলে, তেওঁ খালি মাত্ৰ 2 ঘণ্টাই মাটি খচিছিলে, আৰু 2 ঘণ্টা মাটি খচি পেলাই পাছত 6 মাহলৈকে শুইছিলে। তেওঁ আৰু উঠিব নোৱাৰা হৈ গ'ল, 2 ঘণ্টা মাটি খচি। গতিকে তেতিয়া মই মূৰ্তি বনাই উঠি মই খবৰ ল'বলৈ যাওঁতেহে কেকাই গোঠাই মোক মাত দিছিলে যে ক'লৈ গ'ল, বোলে এনেকুৱা। মই কিয় শুই আছে, কৈছে মই সেই আপোনাৰ তাৰপৰা আহি আৰু আজিলৈকে মই ক'লৈকো যাব পৰা নাই, এই জ্বৰেই আৰু ইয়াৰ সেইকাৰণে চবকে নামানে এইবিলাক বস্তুৱে, মানে মানিব লাগিব, আৰু মানিলে তেতিয়াহ'লে শিকাব পৰা যাব। মই এতিয়া গটঙাৰ ল'ৰা এজনক মই গুৰু মানিছিলে তেওঁ, কিন্তু গুৰু মানিলে হয়, মই তেওঁক ক'লোঁ যে এনেকুৱা কাম তুমি এইটো নকৰিব নোৱাৰিবা, অলপ দেৰিকৈ লাগিব, কৰিবা, তোমাক হাক নিদিওঁ, কিন্তু প্ৰথম কথা তুমি তোমাৰ এই বস্তুখিনি বনাই তুমি আনি থাকা, আৰু তুমি হেৰি কৰা। তাৰপৰা ল'ৰাজনে অকণ বেলেগ কিবা কৰিবলৈ যায়গৈ, তেতিয়া মই অসুবিধা পালোঁ। মই বোলো এনেকৈ হ'লে মই শিকাব নোৱাৰিম তেওঁক, কাৰণ তেওঁ এতিয়া বেলেগ সেই মূৰ্তি বনাই দিব, কিবা কিবি কৰি দিব, দুখ লাগি নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব, হৈ গ'লে পাছত মাকে বাপেকে ক'ব তেওঁনো কি শিকাইছিলে। গতিকে সেইকাৰণে তেনেকৈ মই প্ৰশিক্ষণ দিবলৈ নিবিচাৰোঁ। প্ৰশিক্ষণ দিবলৈ গ'লে প্ৰশিক্ষণ দিয়াম, কিন্তু সম্পূৰ্ণ মোৰ বাক্যত থাকিব লাগিব, তেতিয়াহে মই শিকাব পাৰিম, কাৰণ এইবিলাক বস্তু তেনেকৈ নহয়। গতিকে সাধনা এক প্ৰকাৰ, এইটো সাধনা, গতিকে সাধনাই আহিছে, আৰু কেইবাজনো আহিছে এতিয়ালৈকে। এই ব্ৰাহ্মণ চুবুৰী এজন আহিছে, সেইদিনাখন মোক শিকাইছে, মই কৈছোঁ তেওঁ শিকিবলৈ আহিবা, কিন্তু মানি চলিব লাগিব নিয়ম নীতি দেই, বহুতখিনি নিয়ম নীতি মানি চলিব। নিয়ম নীতি বুলিবলৈ একো নাই বাৰু, কিন্তু কেইটামানেই আছে, সেইকেইটাকে মানি চলিব লাগিব, আৰু নিজেও অনাব লাগিব, হাতলৈ অনাব লাগিব, হাতলৈ আহিলেহে তুমি হেৰি কৰিব পাৰিবা। গতিকে সেইকাৰণে মই ইচ্ছুক, বাৰু এই ক্ষেত্ৰত মই ইচ্ছুকেই, কাৰণ নৱপ্ৰজন্মক আমি শিক্ষা দিয়াটোত আমাৰ কৰ্তব্যই, যিহেতু তেওঁলোকে আগবাঢ়ি যাব লাগিব। কাইলৈ আমি মৰি থাকিম, তেওঁলোকৰ কোনোবা এজন আহিব, গতিকে আমাৰ তেজপুৰখনতো শিল্পৰ ঠাই, গতিকে আমি শিল্পী জীয়াই ৰাখিব লাগিব। তেজপুৰত জীয়াই ৰাখিব, শিল্পনগৰীত শিল্পী যদি জীয়াই নাথাকে তেতিয়া ক'ত জীয়াই থাকিব। গতিকে আমাৰ ইয়াত জীয়াই থাকিব লাগিব, আৰু আমি যথেষ্ট পৰিমাণে জীয়াই থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। গতিকে আমাৰ এই শিল্পীসকলক আমি যথোপৰিমাণে আমি চেষ্টা কৰিম, তেওঁলোক যদি আমাৰ শৰণাপন্ন হৈ পেলাই যদি কাম কৰে,
তেতিয়াহ'লে নথৈ আমি শিকাই দিম তাক ধুনীয়াকৈ শিকাম এনেকুৱাও শিকাম যাতে সি ভৱিষ্যত পাহৰিব নোৱাৰে যে মোক দাদা এনেকৈ শিকাইছিলে খুব ধুনীয়াকৈ শিকাইছিলে গতিকে ঠিক তেনেকৈ মই শিকাম এই কথাখিনি মানি চলিব লাগে মেইন কথা আমি প্ৰশিক্ষণ দিয়াম গতিকে গুৰু হিচাপে মানি চলিব লাগিব তেতিয়া এই সাধনা সম্পূৰ্ণ হ'ব সম্পূৰ্ণ গতিকে খুৰা এতিয়া আমি শেষৰ এখন ভাওনা চাইছিলোঁ আমাৰ গাঁৱত ভাওনা ভক্ত প্ৰহ্লাদ হৈছিলে মোৰ যিমানটো মনত আছে গতিকে সেই ভাওনাখনত আপুনি নাৰদৰ ভাও লৈছিলে গতিকে তেতিয়া মই গম পাইছিলোঁ যে আপুনি খুব ধুনীয়া গানো গায় গতিকে শেষত এটি যদি আপুনি গীত দৰ্শকসকলৰ বাবে যদি আপুনি গাই দিয়ে তেতিয়াহ'লে তেওঁলোকে যথেষ্ট ভাল পাব তেখেতে অনুপ্ৰাণিত কৰিব তেখেতসকলক অনুপ্ৰাণিত শুদ্ধ আছে অনুপ্ৰাণিত কৰিব তেখেতসকলক শিকিবৰ বাবে গতিকে আপুনি যি ভাবে বৰগীত বা তেনেকুৱা ধৰণৰ মই এতিয়া বৰ্তমান সময়ত মই বহুকেইটা গীত মিডিয়াত এৰিছোঁ আৰু এই 2021তো এটা মই ক'ভিডৰ পৰিস্থিতিৰ ওপৰতো মই ইলেকশ্যনৰ আগে আগে এটা গীত এৰিছোঁ গতিকে তাৰ 18তো মই কেইবাটা গীতো এৰিছোঁ গতিকে মোৰ নিজৰ কণ্ঠ নিজৰ গীত নিজে লিখা গতিকে সেই তাৰ গীত মই গাইছোঁ বিভিন্ন মিটিংবিলাকতো মোক মাতে এই যোৱা 26 তাৰিখেও মোক সম্বৰ্ধনা জনাইছে অসম সুৰক্ষা মঞ্চই গতিকে তাতো মই গীত গাইছোঁ তেখেতসকলে গীতটো শুনি বৰ ভাল পায় বিপ্লৱী গীত গতিকে মই দেশৰ চিন্তা কৰিহে মই গীতবোৰ লিখোঁ আৰু গতিকে তেনেকুৱা গীতেই মই গাবলৈ চেষ্টা কৰোঁ সময়ত এনেই মই লোকগীত গাইছোঁ লোকগীত মানে সেই ভাওনাত নাৰদৰ ভাও লওঁতে প্ৰায় লোকগীত টোকাৰী গীতৰ ভিতৰতে গাব লাগে তেনেকৈ গাওঁ বাদ বাকী ভাও দিছোঁ সূত্ৰও 2-3বাৰ নাচিছোঁ আৰু নাৰদৰ ভাও দিছোঁ তেনেকৈ দিছোঁ ভাও দিছোঁ এতিয়া মই মুঠতে অসমৰ বিভিন্ন জেগাত বিভিন্ন মানুহে মোক চিনি পায় আৰু মোক কবি গীতিকাৰ বুলি জানে বহুতে এতিয়া মোৰ ডাঙৰ হেৰিবিলাকতো বিভিন্ন ধৰণৰ কবিতা বা গান প্ৰকাশ হৈছে সেইমতে চিনি পায় আৰু মই তেনেকৈ পেপাৰটো অগ্ৰদূত পেপাৰটো মই বেছিভাগেই লিখোঁ কিন্তু এতিয়া বৰ্তমান এই অলপ আজি প্ৰায় 2 বছৰেই হ'ল মই লিখা মেলা অলপ কমি গ'ল ক'ভিড পৰিস্থিতিও কমালে গতিকে মই নিজে লিখা গীতকে গাম দেশত মানে কি হ'ব আৰু দেশখন কেনেকৈ গৈ আছে সেই পৰিস্থিতি গৈ আছে দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল অসমীয়া সমনীয়া আহিব অকাল বৃষ্টি আহিব অকাল বৃষ্টি আহিব অকাল বৃষ্টি আহিব অকাল বৃষ্টি দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল আকাশ বতাহ মলিয়ন হ'ব নামঘৰৰ দবা কাহনা বাজিব আকাশ বতাহ মলিয়ন হ'ব নামঘৰৰ দবা কাহনা বাজিব কৃষ্টিৰ পূজাৰীকো পাহৰি যাব শংখ উৰুলি মাত নুফুটিব কৃষ্টিৰ পূজাৰীকো পাহৰি যাব শংখ উৰুলি মাত নুফুটিব অসমীয়া সমনীয়া আহিব অকাল বৃষ্টি দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল কলীয়া ডাৱৰে আৱৰি ধৰিব ৰণসিঙা বাজি উঠিব কলীয়া ডাৱৰে আৱৰি ধৰিব ৰণসিঙা বাজি উঠিব ৰাঙী ঘোঁৰাৰ খোজত উৰিব ধূলি ক'বলৈ নাথাকিব অসমীয়া বুলি ৰাঙী ঘোঁৰাৰ খোজত উৰিব ধূলি ক'বলৈ নাথাকিব অসমীয়া বুলি অসমীয়া সমনীয়া আহিব অকাল বৃষ্টি দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল দেশখন বচাবৰ হ'ল বহুত বহুত ধন্যবাদ খুব ভাল লাগিলে আপুনি ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী গতিকে
খুব ভাল লাগিলে শুনি পেলাই। গতিকে খুৰা, আজি এই সাক্ষাৎকাৰটিৰ যোগেদি আমি আপোনাৰ জীৱনৰ বহুতো কথা জানিব পালোঁ, আমাৰ দৰ্শকসকলেও জানিলে, আৰু আপুনি লগতে জনালে যে আপুনি ইচ্ছুক প্ৰশিক্ষণ দিবৰ বাবে। গতিকে যিসকলে ভিডিঅ'টি চাই আছে তেখেতসকলে যদি প্ৰশিক্ষণ ল'ব বিচাৰিছে আপোনাৰ ওচৰত, তেখেতসকলক ইয়াৰ কমেণ্টৰ যোগেদি বা তেখেতসকলৰ আপোনাৰ ফোন নম্বৰত আপোনাৰ যোগাযোগ কৰি পেলাই তেখেতসকলে আপোনালোকক যোগাযোগ কৰিব পাৰিব। গতিকে খুৰা, অশেষ ধন্যবাদ আপোনাৰ এই সাক্ষাৎকাৰটিৰ বাবে। আমি আগলৈ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি যাওক আৰু আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। অশেষ ধন্যবাদ। এয়া আমাৰ খুৰী, হাই কৈ দিয়ক। আকৌ বজাওক।